নমস্কাৰ আজি এটা নতুন ব্লগ লৈ আহিছোঁ মই বহুত দিন ব্লগ দিব পৰা নাছিলোঁ বিভিন্ন কিছুমান সমস্যাৰ বাবে পুনৰবাৰ এই ব্লগটো বনাবলৈ লৈছোঁ আৰু আজি আমাৰ ঘৰলৈ এজন বিশেষ অতিথি আহিছে এইটো নমস্কাৰ ই সৌৰভ জ্যোতি গগৈ আৰু ই নঙলামৰাৰ পৰা আহিছে আৰু যিহেতু আলহী আহিছে গতিকে আমিতো কিবা ভাল খুৱাবই লাগিব এতিয়া কি খাব এতিয়া তাকে ভাবিছোঁ কি খুৱাওঁ জানো এতিয়া বজাৰলৈ ওলাই যাওঁ অলপ বজাৰ চজাৰ কৰি আহোঁ কি কোৱা বজাৰ যোৱা নে বলক ঠিক আছে আমি বজাৰৰ পৰা আহি লওঁগৈ এইয়া মই মাংস লৈ ল'লোঁ এয়া লোকেল মাছ লৈ ল'লোঁ বজাৰৰ পৰা আমাৰ দোকানী পূৰা কাটি আছে মাছ আমি ইতিমধ্যে বজাৰৰ পৰা আহিলোগৈ এতিয়া মাংসটো বনাব লাগে নে কি কোৱা চোন বনাব লাগে দেৰি হৈছে বনাব লাগে ন তুমি জানিবা নাই বনাব বনাব জানিম অলপ অলপ হা গাহৰিটো অলপ বনাব জানো বাৰু অলপ লাগি দিবা মোৰ লগত হেল্প কৰিব লাগিব অঁ মায়ে বা লাগিব বাৰু ব'লা আমি মাংসটো বনাওঁ এতিয়া বোলে গাহৰি পৰা বইল কৰি ৰেডি কৰি আছে গাহৰিটো বইল হৈ আছে আৰু এতিয়া আমি বনাব লাগিব মায়ে কিন্তু হেল্প কৰিব লাগিব আমাক দেই আমাৰ মা হয় আজি গাহৰি খাম অভিজিতা ঘৰ বেড বাই বোলে মাংস বনাই আছে সিজিছে নাই সিজিবগৈ আৰু মানে কোনে কোনে গাহৰি ভাল পায় কমেণ্ট কৰিব দেই আমি বোলে বিয়াত ভাল পাওঁ গাহৰি আমাৰ ফেভৰেট আৰু গাহৰি নহ'লে কামেই নচলে অঁ আলহী আহিলে গাহৰি মেইন আৰু কোনোবা যদি আলহী আহিব বিচাৰি আছে আমাৰ ঘৰলৈ বৰ্তমান আহিলে কিন্তু গাহৰি খুৱাই দিম গাহৰি খুৱাব গাহৰি সকলোৱে আহিব এওঁলোকৰ ঘৰলৈ যোনবিলাক মানে এখেতৰ ফেন বুলি কৈছোঁ বন্ধু বুলি কৈছোঁ তো এখেতে মানে এটা গাহৰি খাব মানে আজি মোকো গাহৰি খুৱাইছে আপোনালোককো নিশ্চয় গাহৰি খুৱাব আৰু গাহৰি এখেতৰ ফেভৰেট বুলি কৈছে ন এতিয়া গাহৰি মেইন আৰু গাহৰি নহ'লে কাম নাই আমাৰ মাংস অলমষ্ট ৰেডি হৈছে পূৰা উতলি আছে কৰিছে দেখাতে টেষ্টি লাগিছে মানে মাছটো ফ্ৰাই কৰিছোঁ আমাৰ খানা হৈ গ'ল অলৰেডি গাহৰি মাছ ফ্ৰাই আছে আমাৰ মানে দেউতাই খাবলৈ ষ্টাৰ্ট কৰিলে অলৰেডি আপুনি আমাক খাবলৈ ৰখি আছোঁ মায়ে এইবোৰ ৰেডি কৰি আছে তাহলে পাপৰ আছে টেঙাটো ন টেঙা দেখা দিয়া এইটো টেঙা টেঙাটো মানে টেঙাটো ঘৰ নেকি ঘৰ টেঙা মই ৰুইছিলোঁ বতাহ খাই আছে মই ৰুইছিলোঁ খাবলৈ টেষ্টি হৈছে নাই মাংসটো হৈছে ধুনীয়া বুলি কৈছে ভাল আছে বুলি কৈছে ভাল হৈছে মই খাম এতিয়া মানে আপুনি টেষ্ট কৰিছিলোঁ অলপমান ঠিকে আছে ন ভাল হৈছে ভালে হ'ব ঠিক আছে খাই লওঁ ন খাই লওঁ আমাৰ ভাত খাই হৈ গ'ল ই একদম চুচি বাচি মাৰিলে ন কেনেকুৱা টেষ্ট কেনেকুৱা হৈছে হা টেষ্টটো মজা হৈছে ন একদম চুচি বাচি মাৰি দিলে দেই বেচেৰাটো মানে ভোক লাগি আছিলে চাগে অৱশ্যে ময়ো খালোঁ দেই চুচি বাচি মই এইটো মিছা কথা কোৱা নাই তাৰমানে গাহৰিটো নিজে বনাইছিলোঁ বহুত টেষ্টি হৈছে আচলতে নিজে বনোৱা বস্তুত ইমান প্ৰশংসা কৰিব নাপায় হা প্ৰশংসা কৰিব নাপায় য়েছ টেষ্টি হৈছে তেতিয়াহ'লে আমি ভাত পানীটো খালোঁ আজি বহুত দিনৰ মূৰত এনেকৈ এটা ভিডিঅ' বনালোঁ মই কিছু ব্যস্ততাৰ বাবে ভিডিঅ' বনাব পৰা নাছিলোঁ সদায় ট্ৰাই কৰোঁ কিন্তু কিছুমান ব্যস্ততাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ আজি সৌৰভ ভাইটিও আহিল ভাল লাগিল আৰু ইয়াৰ এটা চেনেল আছে সৌৰভ 4X বিভিন্ন কমেডি ভিডিঅ' দি থাকে আপোনালোকে ইয়াৰ চেনেলটো চাব আৰু মোৰ চেনেলটো চাই থাকিব মই যিমান পাৰি চেষ্টা কৰিম আগলৈ মানে কণ্টিনিউ ভিডিঅ' দি থাকিবলৈ ধন্যবাদ